মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। আজি ষষ্ঠ শ্ৰেণীৰ গণিতৰ পূৰ্ণ সংখ্যাৰ আজি আমি দ্বিতীয় পাঠটো আগবঢ়াবলৈ ওলাইছোঁ। মই নয়নজ্যোতি শইকীয়া, ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় বেবেজীয়া নগাঁৱৰ মই ঠিকাভিত্তিক সহকাৰী শিক্ষক। আজি পূৰ্ণ সংখ্যাৰ ধৰ্ম সন্দৰ্ভত আলোচনা কৰিম। তোমালোকক প্ৰথমতেই আবদ্ধ বিধি সম্পৰ্কত কেইটামান তথ্য বা ধাৰণা দিবৰ চেষ্টা কৰা হৈছে। প্ৰথমতে আমি বুজি লওঁ আহা এই আবদ্ধ বিধিনো কি। এতিয়াতো আমি সকলো ঘৰতে আবদ্ধ নহয় জানো। COVID-19 বা কৰোনা ভাইৰাছৰ যি আক্ৰমণ তাৰ বাবে আমি সকলো গৃহাবদ্ধ হৈ আছোঁ। এই আবদ্ধ শব্দটোৱে বুজায় যে কোনো এক নিৰ্দিষ্ট সীমাৰ দ্বাৰা কোনো এটা বস্তুক আৱৰি ৰখা, সেয়ে হৈছে আবদ্ধ। আমি সকলোৱে এই আবদ্ধ শব্দটোৰ লগত প্ৰায় পৰিচিত নহয় জানো। এতিয়া আমি এখন ছবি চাই লওঁ আহা। এই ছবিখন কিহৰ বাৰু? এটা ঘৰ তোমালোকে দেখিছা। এইটো কি ঘৰ? ঘৰটোৰ এটা বিশেষ নাম আছে, তোমালোকে জানানে? হয়, তোমালোকে ঠিকেই ধৰিছা, এইটো ৰংঘৰ। তোমালোকৰ কাৰণে এটা কুইজৰ প্ৰশ্ন ইয়াতে আগবঢ়াব বিচাৰিছোঁ। কমেণ্ট অংশত তাৰ উত্তৰ লিখিবা। এই ৰংঘৰ কোনজনা আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? আৰু তোমালোকে যদি ভালকৈ অধ্যয়ন কৰা তোমালোকে গম পাবা ৰংঘৰ দুবাৰ নিৰ্মাণ কৰা হৈছিল। এবাৰ কাঠ, বাঁহ, খেৰ আদিৰে ৰংঘৰ নিৰ্মাণ কৰা হৈছিল, আৰু এতিয়া আমি যিটো দেখোঁ সেইটো পকীৰে নিৰ্মাণ কৰা হয়। দুইটা ৰংঘৰ বেলেগ, দুগৰাকী স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল। তোমালোকে যিমান পাৰা তথ্য গোটাই কমেণ্ট অংশত ৰংঘৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল সেই সন্দৰ্ভত লিখিবাচোন। এতিয়া ধৰি লোৱা এই ৰংঘৰটোতেই এই পূৰ্ণ সংখ্যাসমূহ আবদ্ধ হৈ আছে। আমি সকলো যেনেকৈ ঘৰত আবদ্ধ হৈ আছোঁ, ঠিক তেনেকৈ গোটেই পূৰ্ণ সংখ্যাসমূহ। আমি পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় যোৱাটো ক্লাছত ইতিমধ্যে শিকি আহিছোঁ। ধৰা হ'ল গোটেই পূৰ্ণ সংখ্যাসমূহ এই ৰংঘৰটোত আবদ্ধ হৈ আছে এই লকডাউনৰ সময়ছোৱাত। এতিয়া তোমালোকে ইয়াতে যোগ, বিয়োগ, পূৰণ, হৰণ এই গোটেইখিনি কৰিবলৈ তেওঁলোকে ভিতৰতেই পাৰিব নে যিখিনি উত্তৰ ওলায় তাৰ কাৰণে বাহিৰলৈও আহিবলগীয়া হ'ব? তাকে তোমালোকে ভাবিব লাগে। প্ৰথম আমি যোগৰ কথালৈ যাওঁ। যিকোনো তোমালোকে দুটা পূৰ্ণ সংখ্যা মনতে ভাবা আৰু তাক যোগ কৰা। যোগ কৰি তাৰ উত্তৰটো তোমালোকে সেই পূৰ্ণ সংখ্যাই পাবানে, সেই ঘৰটোৰ ভিতৰতে পাবানে? মন কৰিবা, গোটেই পূৰ্ণ সংখ্যাবিলাক এই ৰংঘৰটোৰ ভিতৰত আবদ্ধ হৈ আছে বুলি আমি ধৰি লৈছোঁ। মোৰ ফালৰ পৰা মই দুটা পূৰ্ণ সংখ্যা ল'লোঁ। এটা ল'লোঁ 0, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা, আৰু আনটো ল'লোঁ 20। এতিয়া 0 আৰু 20 যোগ কৰিলে হয় 20। আমি এই যোগফলটোতো এই ৰংঘৰ ভিতৰতেই পাম। এইবাৰ আন দুটা পূৰ্ণ সংখ্যা লওঁ। ধৰা হ'ল 7 এটা পূৰ্ণ সংখ্যা, আৰু এটা ল'লোঁ 21, সি এটা পূৰ্ণ সংখ্যা। 7 আৰু 21 কিমান হ'ব? 28। গতিকে 28টো এটা পূৰ্ণ সংখ্যাই হ'ব। গতিকে আমি যোগ কৰি গ'লে যি সংখ্যাই নাপাওঁ কিয় এই সকলো যোগফল পূৰ্ণ সংখ্যাবিলাকক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এই পূৰ্ণ সংখ্যাৰ ভিতৰতেই পাম, সমূহটোৰ ভিতৰতেই পাম, অৰ্থাৎ আমি এই ৰংঘৰটোৰ ভিতৰতেই পাম। গতিকে তেনে ধাৰণাৰ পৰাই কোৱা হয় যে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। আমি যোগ যিকোনো পূৰ্ণ সংখ্যাই নকৰোঁ কিয় আমি যোগ কৰিলে যিটো যোগফল সেইটো এটা পূৰ্ণ সংখ্যাই পাম। গতিকে কোৱা হয় যে পূৰ্ণ সংখ্যাবোৰ যোগত আবদ্ধ, যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। আৰু আবদ্ধ বিধি সম্পৰ্কে তোমালোকে নিশ্চয় এতিয়া ধাৰণা কৰিব পাৰিছা। যদি একেটা কথাকে আমি বিয়োগৰ কাৰণে লওঁ তেতিয়াহ'লে কি হ'ব? যিকোনো দুটা পূৰ্ণ সংখ্যা ইটোৰ পৰা সিটো বিয়োগ কৰি চোৱাচোন। ধৰা হ'ল 7 আৰু 5, 7ৰ পৰা 5 গ'ল 2। এই 2 এটা পূৰ্ণ সংখ্যা, ঠিক আছে। আমি দেখিছোঁ যে এই 2টো আমি আমাৰ ৰংঘৰৰ ভিতৰতেই পাম, অৰ্থাৎ পূৰ্ণ সংখ্যাৰ যিটো সংহতি বা থোপ তাতেই আমি পাম। 7ৰ পৰা 5 গ'ল 2। কিন্তু লুটিয়াই চোৱাচোন, 5ৰ পৰা 7 গ'ল। তোমালোকে 5ৰ পৰা 7 গ'ল এই ষষ্ঠ শ্ৰেণীতেই শিকিবা যে আমি ঋণাত্মক সংখ্যা পাম বিয়োগ 2। এই বিয়োগ 2টো পূৰ্ণ সংখ্যা হয়নে? নিশ্চয় নহয়। গতিকে আমি যিটো বিয়োগফল, সকলো বিয়োগফল এই আমি
ঘৰটোৰ ভিতৰতে নাপাম। একেদৰে তোমালোকে যিকোনো পূৰ্ণ সংখ্যা এটা তাৰ পৰাই বিয়োগ কৰি চোৱাচোন। 7, 7ৰ পৰা 7 গ'ল 0, সেইটো আমি পাম, ইয়াত পাম পূৰ্ণ সংখ্যাবোৰ। কিন্তু যিকোনো পূৰ্ণ সংখ্যা আমি যদি এটা ডাঙৰ পূৰ্ণ সংখ্যাক আমি এটা সৰু পূৰ্ণ সংখ্যাৰ পৰা বিয়োগ কৰিবলৈ যাওঁ, তেতিয়া আমি ঋণাত্মক সংখ্যা পাম, যিবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্ভুক্ত নহয়। এতিয়া গণিতত যিকোনো নোহোৱা ঘটনা এটা উলিয়াই দিব পাৰিলেই তাৰ হোৱা যুক্তিটো নাইকিয়া হৈ যায়। ধৰা হ'ল আমি ক'লোঁ যে এঙাৰ ক'লা, তোমালোকে যদি কিবা কাৰণত যদি এটুকুৰা বগা এঙাৰ উলিয়াই দিব পৰা, তেতিয়াহ'লে মোৰ কথাটো ভুল হৈ যাব। গতিকে আমি গম পালোঁ যে কিছুমান পূৰ্ণ সংখ্যা আমি এটা ক্ৰমত বিয়োগ কৰিলে আমি পূৰ্ণ সংখ্যাই পাওঁ, কিন্তু কিছুমান নাপাওঁ। গতিকে কি হ'ব যে পূৰ্ণ সংখ্যাবিলাকক সেই নোপোৱাৰ কথাটোৰ পৰা লৈ আমি ক'ব লাগিব কথাটোৰ পৰা যে পূৰ্ণ সংখ্যাবিলাক বিয়োগত আবদ্ধ নহয়, যোগত আবদ্ধ হয়, কিন্তু বিয়োগত আবদ্ধ নহয়। কাৰণ সকলো বিয়োগফল আমি সেই পূৰ্ণ সংখ্যাতেই নাপাওঁ। কিছুমান আমি ঋণাত্মক বিয়োগফলো কেতিয়াবা পাওঁ, যিবোৰ পূৰ্ণ সংখ্যা নহয়। এতিয়ালৈকে আমি পালোঁ আবদ্ধ বিধিত পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ, কিন্তু বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। এইবাৰ চাওঁ আমি পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয়। একেধৰণে যিকোনো দুটা পূৰ্ণ সংখ্যা তোমালোকে পূৰণ কৰি চোৱা, তোমালোকে সেই যিটো পূৰণ ফল, সেই আমি পূৰ্ণ সংখ্যাৰ যিটো ঘৰ তাৰ ভিতৰতেই পাম, অৰ্থাৎ এটা পূৰ্ণ সংখ্যাই পাম। পূৰণ ফলবোৰ পূৰ্ণ সংখ্যাই পাম বাবে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আমি আবদ্ধ বুলি ক'ব পাৰিম। বুজিবলৈ তোমালোকে নিশ্চয় সক্ষম হৈছা। উদাহৰণ এটা লৈ লৈছোঁ। তোমালোকে মনতে নিজে নিজে দুটা পূৰ্ণ সংখ্যা ভাবিবা। মই এনেই দুটা কৈ দিছোঁ মোৰ মনৰ পৰা, যে 2 আৰু 15। 2 পূৰ্ণ সংখ্যা হয়নে নহয়? হয়। 15 পূৰ্ণ সংখ্যা হয়নে নহয়? হয়। 2 আৰু 15 পূৰণ কৰিলে আমি কি পাওঁ? 30 পাওঁ। 30টো পূৰ্ণ সংখ্যা হয়নে নহয়? হয়। এনেকুৱা তোমালোকে যিকোনো পূৰ্ণ সংখ্যা যদি লোৱা আৰু তাক তাৰ সৈতে পূৰণ কৰা, পূৰণ ফলটো সদায় তুমি পূৰ্ণ সংখ্যাই পাবা। লাগিলে 0 লোৱা, 1 লোৱা, 2 লোৱা, যিয়ে নোলোৱা, যিকোনো পূৰ্ণ সংখ্যাক আমি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে পূৰণ ফলটো পূৰ্ণ সংখ্যাই পাম। সেইবাবে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। এতিয়া পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ কিন্তু নহয়। কেইটামান আমি পূৰ্ণ সংখ্যাই হৰণ কৰিলে ফলাফল পূৰ্ণ সংখ্যা পাম, সঁচা, কিন্তু বেছিভাগতে নাপাওঁ। আৰু এটাও যদি আমি নাপাওঁ, তেতিয়াও আমি ক'ব লাগিব পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। তোমালোকে চোৱা, আমি কেইটামান যাদৃচ্ছিকভাৱে ল'ম। ধৰা হ'ল 6 পূৰ্ণ সংখ্যা, তাক 3ৰে হৰণ কৰিলোঁ, 2 পালোঁ, পূৰ্ণ সংখ্যা, ঠিক আছে। এইবাৰ যদি আমি 7 লওঁ, 7ক আমি 3ৰে হৰণ কৰোঁ, তেতিয়াহ'লে আমি কিবা এটা পূৰ্ণ সংখ্যা পামনে? নাপাম, মিলি নাযায়, আমি দশমিকত পামগৈ উত্তৰটো। গতিকে সি পূৰ্ণ সংখ্যা নহ'ব। গতিকে আমি এটা নোহোৱা উদাহৰণ পালে আমি ক'ব পাৰিম পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। এতিয়া আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0, 0ৰে হৰণ কৰিলে কি হ'ব? আমি জানো যে 1ৰে হৰণ কৰিলে ফলাফল একে থাকে। ধৰা হ'ল 9ক তোমালোকে 1ৰে হৰণ কৰিলা, উত্তৰ কি হ'ব? 9 হ'ব। 125 1ৰে হৰণ কৰিলে কি হ'ব? উত্তৰ 125 হ'ব। ঠিক আছে, 1ৰে হৰণ কৰিলে হৰণ ফলটো একে থাকে। কিন্তু 0ৰে হৰণ কৰিলে কি হ'ব? আহা আমি এতিয়া সেই কথাটো শিকি লওঁ। তাৰ আগতে আমি এই একেলগে মনত পেলাই লওঁ, এইমাত্ৰ আমি কি পালোঁ? পূৰ্ণ সংখ্যাসমূহ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ, পূৰ্ণ সংখ্যাসমূহ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়, পূৰ্ণ সংখ্যাসমূহ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ, পূৰ্ণ সংখ্যাসমূহ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। এতিয়া হয় কিহত? যে যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যাবোৰ আবদ্ধ হয়, আৰু বিয়োগ আৰু হৰণ সাপেক্ষে পূৰ্ণ সংখ্যাবোৰ আবদ্ধ নহয়। এতিয়া 0ৰে হৰণ কৰিলে কি হয়? তোমালোকে জানা যে হৰণ বিয়োগৰে এটা চুটি পদ্ধতি। এই বিষয়ে তোমালোকে আগৰ শ্ৰেণীবোৰত শিকি আহিছা। আমি যদি 8 হৰণ 2 উলিয়াওঁ, অৰ্থাৎ 8ৰ পৰা 2 আমি বিয়োগ কৰি গৈ থাকিব লাগিব। দীঘল প্ৰক্ৰিয়া বিয়োগেৰে যদি হৰণটো কৰিবলৈ যাওঁ,
8ৰ পৰা 2 গ'ল কি হ'ব 6 6ৰ পৰা 2 গ'ল কি হ'ব 4 এনেদৰে আমি এটা উত্তৰ পাম কিন্তু আমি যদি শূন্যৰে হৰণ কৰোঁ ধৰা হ'ল ইয়াত উদাহৰণত দিছে যে 2ক যদি আমি শূন্যৰে হৰণ কৰোঁ কি হ'ব আমি বিয়োগ প্ৰক্ৰিয়ালৈ যদি যাওঁ 2ৰ পৰা শূন্য বিয়োগ কৰিলোঁ 2 পালোঁ তাৰ পৰা আকৌ শূন্য বিয়োগ কৰিলোঁ 2 পালোঁ তাৰ পৰা আকৌ শূন্য বিয়োগ কৰিলোঁ 2 পালোঁ একেদৰে আমাৰ প্ৰক্ৰিয়াটো মানে অসংখ্যবাৰ অসীমলৈ বিস্তৃত হৈ পৰিব যাৰ কোনো উত্তৰ আমি কেতিয়াও নাপাওঁ গতিকে আমি কওঁ যে শূন্যৰে হৰণ অনিৰ্ণেয় আমি অনিৰ্ণেয় আমি নিৰ্ণয় কৰিব নোৱাৰোঁ সেই বুলি আমি ক'ব লাগিব শূন্যৰে হৰণ অনিৰ্ণেয় আমি অসীম লিখিব নোৱাৰোঁ মন কৰিবা যে শূন্যৰে পূৰ্ণ সংখ্যাৰ হৰণ অনিৰ্ণেয় সেই বুলি আমি লিখিব লাগিব এইবাৰ আহিছোঁ ক্ৰম বিনিময় বিধি আমি কেইটামান বিধি বা বিধি মানে কি নিয়ম আমি কেইটামান নিয়ম আলোচনা কৰিম ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি আমি ক্ৰম বুলিলে কি বুজো ক্ৰম হৈছে যে কোন আগত থাকিব কোন পাছত থাকিব তাৰ যিটো নিয়ম সেইটোৱে হৈছে ক্ৰম আমাৰ বিদ্যালয়ত আমি ৰোল নম্বৰ থাকে সিও এটা ক্ৰম শ্ৰেণীসমূহ থাকে সিও এটা ক্ৰম তোমালোকে ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীহে পাবাগৈ কোনোবাই মন গ'লে অষ্টম শ্ৰেণী পাবগৈ নোৱাৰা সেইটো এটা ক্ৰম যে ষষ্ঠ সপ্তম অষ্টম নৱম দশম একাদশ দ্বাদশ তেনেদৰে গৈ থাকিব ৰোল নম্বৰ 1 2 3 4 এনেদৰে গৈ থাকিব এইবোৰ হৈছে এটা এটা ক্ৰম এই পূৰ্ণ সংখ্যাবোৰে ক্ৰম বিনিময় বিধিটো মানি চলে মানে আমি যোগ আৰু পূৰণত ক্ৰম বিনিময় মানি চলে মানে কি হ'ল আমি কোনো দুটা পূৰ্ণ সংখ্যাক আমি তাৰ ক্ৰমটো লুটিয়াই দিলেও সিহঁতে বিশেষ আপত্তি নকৰে তোমালোকে ইয়াত চোৱা সংখ্যা ৰেখাত দুটা যোগ কৰি দেখাইছে যে 3ৰ লগত 2 যোগ কৰিছে অৰ্থাৎ 3ৰ পৰা দুটা ঘৰ জপিয়াইছে 5 পাইছে আৰু 2ৰ লগত 3 যোগ কৰিছে তেতিয়াও 5 পাইছে 3ৰ লগত 2 যোগ কৰিলে যি হ'ব 2ৰ লগত 3 যোগ কৰিলেও সেই একেটাই হ'ব অৰ্থাৎ যোগফলৰ কোনো সালসলনি ঘটা নাই ইয়াত তোমালোকে নিজে চেষ্টা কৰিব দিছে সংখ্যা ৰেখাত 4ৰ লগত 6 যোগ কৰা 6ৰ লগত 4 যোগ কৰা কি হ'ব ধৰা হ'ল তোমালোকক মা আৰু দেউতাই কেইটামান বিস্কুট দিলে এতিয়া তোমালোকে মুঠতে কিমানটা বিস্কুট বুলি পালা বুলি যদি সোধো তেতিয়াহ'লে দেউতাই দিয়া বিস্কুটৰ সংখ্যা যোগ মায়ে দিয়া বিস্কুটৰ সংখ্যা যিটো হ'ব মায়ে দিয়া বিস্কুটৰ সংখ্যা যোগ দেউতাই দিয়া বিস্কুটৰ সংখ্যাও একেটাই হ'ব হয়নে গতিকে আমি ক্ৰমটো সলাই দিলেও কোনো সালসলনি নহয় কিহৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত ঠিক একেদৰে পূৰণৰ ক্ষেত্ৰতো এইটো সালসলনি নহয় পূৰণৰ ক্ষেত্ৰতো ক্ৰম অদল বদল কৰিলে সালসলনি কৰিলে আমি বিশেষ পূৰণ ফলৰ আমি কোনো সালসলনি নাপাওঁ পূৰণ ফল একেই থাকিব গতিকে ক্ৰম বিনিময় বিধি পূৰ্ণ সংখ্যাই কিহত মানি চলে যোগত মানি চলে আৰু পূৰণত মানি চলে কিন্তু বিয়োগত এই ক্ৰম বিনিময় বিধি মানি নচলে যেনে তোমালোকে 3ৰ পৰা 2 বিয়োগ কৰা 1 পালা কিন্তু 2ৰ পৰা 3 বিয়োগ কৰা বিয়োগ 1 পাবা অৰ্থাৎ উত্তৰ আমাৰ বিয়োগ ফল বেলেগ হ'ল ঠিক তেনেকৈ হৰণতো তোমালোকে 6ক 2ৰে হৰণ কৰা 3 পালা কিন্তু 2ক 6ৰে হৰণ কৰা এটা ভগ্নাংশ পাবা 2ক যদি 6ৰে হৰণ কৰা তোমালোকে 1/3 পাবা গতিকে আমি একে ফলাফল নাপালোঁ গতিকে তোমালোকে ক'ব পাৰা যে ক্ৰম বিনিময় বিধি যোগ আৰু পূৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাই মানে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত এই ক্ৰম বিনিময়টো নামানে ক্ৰম বিনিময় মানে ক্ৰমটো সালসলনি কৰা এতিয়া আহিছোঁ আমি এটা বেলেগ বিধিলৈ যাক সাহচৰ্য বিধি বুলি কোৱা হয় বা সহযোগ বিধি বুলিও কোৱা হয় সাহচৰ্য বিধি বা সহযোগ বিধি দুটাতকৈ যদি বেছি সংখ্যা থাকে যোগৰ ক্ষেত্ৰত বেলেগে বেলেগে চাম বিয়োগৰ ক্ষেত্ৰত বেলেগে বেলেগে চাম তেতিয়া আমি প্ৰথমতে দুটা সংখ্যা আৰু তাৰ পাছত পৰৱৰ্তী সংখ্যাক যোগ কৰিলে যিটো হ'ব আমি প্ৰথমতে সেই দুটা জোৰ পাতি নলৈ প্ৰথম এটা অকলশৰীয়াকৈ লৈ বাকী দুটা জোৰ কৰিলেও সেই একেটাই হ'ব উদাহৰণ এটা মন কৰিবা 2 যোগ 3 যোগ 4 আছে আমি 2 যোগ 3 সেই যোগটো আগধৰি কৰি ল'লে পালোঁ 5
5 যোগ 4 সমান 9 ঠিক আছে মই যদি তোমালোকক পৃষ্ঠাটোত দেখুৱাব পাৰোঁ ইয়াত মন কৰিবা 2 যোগ 3 যোগ 4 তাত প্ৰথম 2 আৰু 3 ব্ৰেকেটৰ ভিতৰত ৰাখিছে সৰু বন্ধনীৰ ভিতৰত ৰাখিছে আৰু তাৰ যোগফলটো পাইছে 5 যোগ 4 সমান 9 এইবাৰ কি কৰিছে দ্বিতীয়বাৰ ইয়ালৈ মন কৰিবা যে 2টো অকলশৰীয়াকৈ ৰাখিছে 3 যোগ 4 7 কৰি লৈছে তাৰ পাছতহে 2 যোগ কৰিছে তেতিয়াও কিন্তু কি পাইছে 2 যোগ 7 9 পাইছে এইবাৰ কিবা আমি আন ধৰণে কৰিব পাৰোঁ নেকি আমি 2 আৰু 4 কৰিব পাৰোঁ 2 যোগ 4 6 হ'ব 6 যোগ 3 তেতিয়াও 9 হ'ব গতিকে আমি দেখিছোঁ যে দুটাতকৈ বেছি সংখ্যা থাকিলে আমি যোগৰ ক্ষেত্ৰত সিহঁতৰ আমাৰ ক্ৰম বিনিময় বিধিটো খাটে ইয়াত ক্ৰম বিনিময় বিধি হোৱা নাই দুটাতকৈ বেছিভাৱে সাহাৰ্য্য বিধি বা সহযোগ বিধিটো খাটে এতিয়া পূৰণৰ ক্ষেত্ৰতো ঠিক তেনেকৈয়ে হ'ব যদি মই দেখুৱাব বিচাৰোঁ ইয়াত চোৱাচোন 12 পূৰণ 35 12 পূৰণ 35 তাত কি কৰিছে দেখিছে যে এটা আমি এককৰ ঘৰত 5 থকা সংখ্যা এটা আমি পাইছোঁ 35 35 গতিকে 12টোৰ পৰা যদি আমি 2 এটা উলিয়াই আনিব পাৰোঁ আমি শেষত শূন্য থকা অৰ্থাৎ 10ৰে অন্ত হোৱা আমি এটা সংখ্যা পাম যিটো পালে আমাৰ গণনা কৰিবলৈ উজু হয় সহজ হয় গতিকে আমি 6 পূৰণ 2 কৰি ল'লোঁ পূৰণ 35 এতিয়া এই 2টো অতৰাই লৈ যাম 6টো থাকক 2 পূৰণ 35 70 আৰু তাৰ লগত 6 পূৰণ কৰিম গতিকে 0 দি ল'লোঁ আৰু 6 7 গুণ 42 গতিকে আমি 420 উত্তৰ পালোঁ গতিকে তোমালোকৰ উদাহৰণটো পুনৰ এবাৰ মন কৰিবা উদাহৰণ ঠিক 4টো ঠিক তেনেকুৱা এটা অংক দিয়া আছে তাত আমি 125 আৰু ইফালে 8 আছে 8 পূৰণ 1769 পূৰণ 125 যিহেতু দেখিছোঁ যে 125ৰ ওচৰলৈ 8টো নিলে আমি 1000 পাওঁ আৰু 1000 যেতিয়া আমি পাওঁ আমাৰ পূৰণ কৰিবলৈ সহজ হৈ যায় গতিকে আমি ইয়াত কি কৰিছোঁ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় আমাৰ সহযোগ বা সাহচৰ্য বিধি আমি খটুৱাব পাৰিছোঁ মন কৰিবা দুটা যদি সংখ্যা থাকে তেতিয়াহ'লে ক্ৰম বিনিময় আমি ক্ৰমটো অদল বদল কৰিব পাৰোঁ আৰু দুটাতকৈ বেছি থাকিলে সাহচৰ্য বা সহযোগ বিধি যিটো পূৰণৰ ক্ষেত্ৰত খাটে আৰু যোগৰ ক্ষেত্ৰত খাটে হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত নাখাটে এইবাৰ আহিছোঁ আমি এটা নতুন বিধিলৈ ইতিমধ্যে আমি কি বিধি পালোঁ আমি পালোঁ প্ৰথম ক্ৰম বিনিময় বিধি তাৰ পাছত পালোঁ যোগ আৰু পূৰণৰ কি পাইছোঁ সহযোগ বা সাহচৰ্য বিধি এতিয়া আমি তৃতীয় নিয়মটোলৈ আহিছোঁ বিধিটোলৈ আহিছোঁ যে যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি তোমালোকে মন কৰা এই কেইটামান কাগজত কেইটামান বৰ্গ আঁকি দিছে গোটেইকেইটা গণনা নকৰাকৈ কেইটা বৰ্গ আছে তোমালোকে ক'ব পাৰিবানে নিশ্চয় পাৰিবা তোমালোকে কেনেদৰে কৰিবা যে এটা ফালে চোৱা যে অনুভূমিকভাৱে আছে 8টা আৰু উলম্বভাৱে আছে 6টা আমি এটা যদি মই দেখুৱাই দিছোঁ আমি এনেদৰে চাম এইফালে কেই ঘৰ আছে 8 ঘৰ ঠিক আছে আকৌ ওপৰৰ পৰা চাই আহে এইফালে কেই ঘৰ আছে 6 ঘৰ গতিকে আমি গোটেই 6 8 গুণ 48টা কি আছে বৰ্গ আছে আমি গোটেই এটা দুটাকে হিচাপ নকৰিলেও হয় ঠিক আছে এইবাৰ কি কৰিছে এই কাগজখন কাটি ল'লে কাটি লৈ এফালে তিনিটা শাৰী ইফালে তোমাৰ 5টা শাৰী ৰাখিলে গতিকে এইবাৰ উত্তৰ একেটাই পাবনে চোৱা 6 পূৰণ 5 এফালে 6 ইফালে 5 গতিকে 6 5 গুণ 30টা ইয়াত তোমালোকে মুঠতে 30টা পাবা আৰু ইফালে 6 পূৰণ 3 ইয়াত 6টা আছে ইফালে 3টা আছে 6 3 গুণ 18টা পাবা গতিকে আমি উত্তৰ আগৰ দৰেই পামগৈ ইয়াকে দেখুৱাব পাৰি আমি যদি সংখ্যা পাতি দেখুৱাওঁ 6 পূৰণ 5 যোগ 3 আমি 5 আৰু 3ত ভাগ কৰি ল'লোঁ এফালে 1 2 3 4 5টা
5টা ঘৰ আছে আৰু ইফালে 3টা আগতে আছিলে 8টা আমি তাক 5 আৰু 3ত ভাগ কৰি ললোঁ সেইকাৰণে ইয়াত কি দেখুওৱা হৈছে 6 পূৰণ 8ৰ সলনি 5 যোগ 3 এইখিনিলৈ মন কৰা দেখুওৱা হৈছে তাক কি কৰিছে 6 পূৰণ 5 দেখিছা কেনেকৈ 6ৰে প্ৰথম 5ক পূৰণ কৰিছে প্ৰথমটোক তাৰপিছত সেই 6ৰে আকৌ মাজৰ চিনটো দি লৈছে যোগ 6 পূৰণ 3 এই যিটো বিধি তেনেকৈ আমি কি পালোঁ 6 5 গুণ 30 যোগ 6 3 গুণ 18 আৰু 30 যোগ 18 48 গতিকে আমি উত্তৰ একেটাই পাম ইয়াকে কি বুলি কোৱা হয় যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি বুলি কোৱা হয় এইবাৰ আহিছোঁ কেইটামান অভেদৰ বিষয়লৈ অভেদ ভেদভাৱ যাৰ নাই এতিয়া অভেদ এনেকুৱা দুটা আমাৰ অভেদ আছে আমাৰ গণিতত যেনেদৰে আমাৰ কোনো ভেদভাৱ জাতিক লৈ ধৰ্মক লৈ বৰ্ণক লৈ দেহৰ ৰঙক লৈ বৰ্ণ মানে দেহৰ ৰং গতিকে আমাৰ কোনো বা আই ক্ষমতাক লৈ ধনী দুখীয়া এইবোৰক লৈ আমাৰ যেনেকৈ কোনো ভেদভাৱ থাকিব নালাগে ঠিক তেনেকৈ সংখ্যাবিলাকৰো কেইটামান অভেদ আছে আমি পূৰ্ণ সংখ্যাৰ অভেদ চাওঁ এতিয়া যোগৰ ক্ষেত্ৰত তোমালোকে এনেকুৱা এটা পূৰ্ণ সংখ্যা কোৱাচোন যে যাৰ লগত যিকোনো পূৰ্ণ সংখ্যা যোগ কৰিলে ফলাফল একেই থাকিব ক'ব পাৰিছানে এনেকুৱা এটা পূৰ্ণ সংখ্যা কোৱা যিটো পূৰ্ণ সংখ্যা তুমি যাৰ লগতেই যোগ নকৰা লাগে আগতে যি থাকিব তাৰ উত্তৰ সেই যোগফলটো একেটাই থাকিব ধৰা হ'ল মই 7 দিলোঁ 7ৰ লগত কি পূৰ্ণ সংখ্যা যোগ কৰিলে ফলাফল 7এই হ'ব তোমালোকে নিশ্চয় পাৰিছা 0 7ৰ লগত 0 যোগ কৰিলে ফলাফল 7 হ'ব 8ৰ লগত 0 যোগ কৰিলে ফলাফল 8 হ'ব 9ৰ লগত 0 যোগ কৰিলে ফলাফল 9 হ'ব গতিকে 0 যোগ কৰিলে যোগফলৰ কোনো সাল সলনি নহয় যোগৰ আগত যি থাকে যোগফলটো সেই একেটাই থাকে গতিকে শূন্যটোক যোগাত্মক অভেদ বুলি কোৱা হয় পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ বুলি কোৱা হয় এইবাৰ প্ৰশ্নটো কিছু লুটিয়াই যদি আমি দিওঁ যে পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ কি এনেকুৱা তোমাৰ মনতে এটা তোমালোকে পূৰ্ণ সংখ্যা ভাবি লোৱা তাৰ লগত এনেকুৱা এটা পূৰ্ণ সংখ্যা পাবা নেকি যাক পূৰণ কৰিলে পূৰণফল আগৰ সৈতে একে থাকে ধৰা হ'ল একেকেইটাই দিছোঁ 5 দিছোঁ 5ৰ লগত কি পূৰ্ণ সংখ্যা পূৰণ কৰিলে ফলাফল 5এই হ'ব 0 কিন্তু নহয় 5 পূৰণ 0 সমান 0 হৈ যাব 0ৰে যাৰ লগতেই পূৰণ নকৰা লাগে ফলাফল 0 হৈ যায় 5ৰ লগত কি পূৰণ কৰিলে ফলাফল 5 হ'ব 6ৰ লগত কি পূৰণ কৰিলে ফলাফল 6 হ'ব হয় ঠিক ধৰিছা তোমালোকে 1 এনেকুৱা এটা পূৰ্ণ সংখ্যা যাক আমি পূৰণ কৰিলে পূৰণফলৰ কোনো সাল সলনি নহয় আগৰ যাৰ লগত কি পূৰণ হয় সেই সংখ্যাটোৱে পূৰণফল হৈ বঢ়ে গতিকে একক পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ গুণ মানে পূৰণ গতিকে গুণাত্মক অভেদ বুলি কোৱা হয় এতিয়া অহা ক্লাছত আমি অনুশীলনী 2.2 তাৰ প্ৰশ্ন উত্তৰ কেইটামানৰ ইংগিত দিম তোমালোকে নিজেও কৰি চাবা আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ